স্বাগতম জনাইছো মিষ্টাৰ ফেক্টৰলৈ আৰু আজি আমি জানিম কেইটামান মানে থাম্বনেইলত গবে পাইছে চাগে চাৰিটা এনে কথা মানে ভুল যিবিলাক ভুল আপুনি মোবাইল কিনতে বা মোবাইল কিনাৰ পিছত কৰে তো ভুলবিলাকনো কি জানিবলৈ ব্লগ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো আপুনি ভুল কৰা ভুলবিলাকৰ ভিতৰত মানে প্ৰথম ভুলটো হৈছে আপুনি কি কৰে মোবাইলটো আনিয়ে চাৰ্জত বহুৱাই দিয়ে আৰু চাৰ্জত দিয়াৰ ফলত মোবাইলটো বেয়া নহয় কিন্তু এনেকৈ আনি লগালগ আপুনি কি কৰিব নালাগে চাৰ্জত বহুৱাব নালাগে আৰু আপোনাৰ মোবাইলত 40% মান তো চাৰ্জ থাকিবই এই চাৰ্জাৰে আপুনি অলপ মোবাইলটো চলাই চাওক কেনে কেমেৰা কেনে কিবা হাবি যাবি কেনে ফিচাৰ্ছবিলাক চাব পাৰে তাৰপিছত লাহে ধীৰে অলপ চাৰ্জ দিয়ক আৰু 100% দিব নালাগে চাৰ্জ ওই ইউটিউবাৰৰ ভিডিঅ'টো আপোনালোকে পায় নিশ্চয় এইবিলাক কথা তাৰপিছত নেক্সট 2 নম্বৰ ভুলটো হৈছে আপুনি কি কৰে যে মোৰ MI কোম্পানীৰ মোবাইল মই স্যামসাং কোম্পানীৰ মোবাইলৰ চাৰ্জাৰেৰে চাৰ্জ নিদিওঁ বা মোৰ স্যামসাং কোম্পানীৰ মোবাইল আৰু মই ৰেডমি বা MI চাৰ্জাৰেৰে চাৰ্জ নিদিওঁ এইটো 2 নম্বৰ ভুল কাৰণ আপুনি যি চাৰ্জাৰে ব্যৱহাৰ নকৰক আপোনাৰ মোবাইল বেয়া নহয় গম পাইছে আপোনাৰ মোবাইল নষ্ট নহয় আপুনি স্যামসাঙৰ মোবাইল আপুনি ৰেডমিৰ চাৰ্জাৰ ইউজ কৰিব পাৰে যদিহে ভোল্ট আৰু এম্পিয়াৰ যোনটো লিখা থাকে চাৰ্জাৰত আপুনি দেখা পাব ভোল্ট আৰু এম্পিয়াৰ যদি ইকুৱেল হয় দুটা চাৰ্জাৰৰে তেতিয়া এটা চাৰ্জাৰেৰে আপুনি দুটা মোবাইল চাৰ্জ কৰিব পাৰিব একো নহয় আৰু নেক্সট আমাৰ এটা বেয়া অভ্যাস আছে যে আমি কি কৰোঁ মোবাইলটো প্লাগৰ পৰা ডাইৰেক্ট আমি কি কৰোঁ চাৰ্জাৰডাল খুলি আনি চুইচটো অফ নকৰাকৈ ব্যৱহাৰ কৰোঁ এনেকুৱা আৰু এইটো বেয়া অভ্যাস যদিও আমি কৰোঁ এইটো সচৰাচৰ হৈয়ে যায় আমাৰ দ্বাৰা তো এইটো যদিও আমি কৰোঁ কিন্তু ইয়াৰ ফলত যে মোবাইল বেয়া হ'ব তেনে কোনো কথা নাই আৰু যিবিলাকে এইটো কয় তেওঁলোকে একদম ভুল কথা এটা কয় মোবাইল তেনেকৈ নষ্ট নহয় আৰু কিছুমানে কয় যে বাৰে বাৰে চাৰ্জ মোবাইল নকৰিব বাৰে বাৰে চাৰ্জ কৰিলে আপোনাৰ মোবাইলটো ব্লাষ্ট হৈ যাব পাৰে যাতা কিছুমান কথা আপোনালোকক কয় আৰু ডাঙৰবিলাকে এইটো যিবিলাকে নতুনকৈ মোবাইল লয় সেইবিলাকক কোৱা দেখা যায় যে চাৰ্জ বাৰে বাৰে নিদিবি মানে অলপ কথিত আহি যায় নিদিবি চাৰ্জ বাৰে বাৰে এবাৰে দিবি ভালকৈ দিবি পেট ভৰাই দিবি কিন্তু 100% কেতিয়াও চাৰ্জ দিব নালাগে দিলে আমি 80%লৈকে দিছোঁ অলপমান মোবাইলটো চলাইছোঁ তাৰপিছত আৰু অলপমান চাৰ্জ দিছোঁ দি আৰু মোবাইলটো ইউজ কৰিছোঁ তেনেকৈ আপুনি যদি মোবাইল ব্যৱহাৰ কৰে অলপকৈ চাৰ্জ দি তেতিয়া মোবাইলটোৰ বেটাৰীটো বেছি দিনলৈ টিকিব তো এই আছিল ভিউৱাৰ্ছসকল আজিৰ 4টা এনেকুৱা ভুল আৰু এই ভুলবিলাক আপোনালোকে নকৰিব তো যদি ভিডিঅ'টো ভাল লাগিল শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটা মাৰি দিব ধন্যবাদ টাটা বাই বাই